নমস্কাৰ। নাৰায়ণগাঁও সপ্তাহজোৰা ক্ৰিকেট খেলৰ শুভ উদ্বোধন। নাৰায়ণগাঁও উন্নয়ন খণ্ডৰ নাৰায়ণগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত আজি পুৱা 11 বজাত সপ্তাহজোৰা ক্ৰিকেট খেলৰ শুভ উদ্বোধন কৰা হয়। বিলাসীপাৰা জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সৌজন্যত নাৰায়ণগাঁও আঞ্চলিক সমিতিৰ উদ্বোধনত উক্ত খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উদ্বোধনী সভা পৰিচালনা কৰে জিলা সভাপতি আফছাদুল আলীয়ে। উপস্থিত থকা সকলৰ পৰিচয় পৰ্বৰ লগতে ফুলাম গামোচাৰে সন্মান জনোৱা হয়। খেলৰ উদ্বোধনত ফিতা কাটি উদ্বোধন আৰম্ভণি কৰে প্ৰবীণ শিক্ষক ইয়াহান উদ্দিনে। সহায় কৰে নাৰায়ণগাঁও চিকিৎসক ডাক্তাৰ আহিজউদ্দিন, নাৰায়ণগাঁও ব্লক বিজেপিৰ মণ্ডল সভাপতি মইনুল হক, সমাজসেৱক আব্দুল ৰাজ্জাক, লগতে সমাজসেৱক আবেদ আলী জয়নাল আবেদিন, নেহজুল হক, বহুতো খেলপ্ৰেমী ৰাইজে উপস্থিত থাকে। প্ৰাপ্ত সভাপতি বাণী আলী খানে ভালেসংখ্যক আৰ্থিক সহায় আগবঢ়ায়। উক্ত খেলত কেইবাটাও টীম যোগদান কৰে। অহা 4 ডিচেম্বৰলৈকে খেল চলিব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। নাৰায়ণগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ হজৰত আলীৰ ৰিপৰ্ট, টপ নিউজ অসম। পৰিচয়টো দিব। মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি আফছাদুল মণ্ডল। আজি এই যিটো মানে খেল উদ্বোধনী অনুষ্ঠানত মানে অংশগ্ৰহণ কৰিছে এই সন্দৰ্ভত আজি আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিলাসীপাৰা জিলা সমিতিৰ সহযোগত নাৰায়ণগাঁও আঞ্চলিক কমিটিৰ উদ্যোগত সপ্তাহজুৰি এখন ক্ৰিকেট খেলৰ আয়োজন কৰিছে নাৰায়ণগাঁও হাইস্কুল খেলপথাৰত। আৰু সেইখন খেলৰ আজি শুভ উদ্বোধনী হ'ল। উদ্বোধনীত অংশগ্ৰহণ কৰি খুবেই ভাল লাগিছে। আমি নাৰায়ণগাঁও অঞ্চলৰ বাকী খুব সহযোগিতা পাইছোঁ, চবৰে আগ্ৰহ আছে। আপনি আঞ্চলিক পঞ্চায়তৰ সদস্য এইখন খেল আজি আৰম্ভ হৈছে। আজি ভালদৰে খেল ধেমালি কৰিব, তাৰ কাৰণে মই ফিতা কাটিছোঁ, অভিযোগ কৰি দিলোঁ আমরা সকলে মিলি। আপনি যিয়ে নহওক আমি এই নাৰায়ণগাঁওবাসীক ধন্যবাদ দিওঁ যে সপ্তাহজোৰা এই যি ক্ৰিকেট খেল আৰম্ভ কৰিছে তাৰ কাৰণে ৰাইজে চাই কিনে যাতে শান্তি লাগে। আমি কমিটিকো ধন্যবাদ দিছোঁ যে আপোনালোকে যাতে খেলখন ভালদৰে পৰিচালনা কৰে, যাতে ৰাইজে দেখি শান্তি পায়। এইখিনি কৈ আমি কমিটিক ধন্যবাদ দিলোঁ আৰু আপোনালোকক ধন্যবাদ দিলোঁ। আঞ্চলিক সংগ্ৰাম কমিটিৰ নাৰায়ণগাঁও আঞ্চলিক কমিটিৰ মই আৰু এইখিনি খেল মানে মই আয়োজন কৰিছোঁ মোৰ আৰু ডিষ্ট্ৰিক্টৰ পৰা বহুতো মোৰ দাদা আছে আৰু হাইকোৰ্ট লেভেলৰ পৰা মোৰ মানুহ আছে আৰু মোৰ চৰাঞ্চলৰ কাৰ্যকাৰী প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আবুল বাছিদ, সিহঁতে মোৰ এই খেলখন এই খেলটো প্ৰতি বছৰ চলে। এই খেলটো প্ৰতি বছৰ নহয়, আমালোকে নতুন মানে অসম সংখ্যালঘু সংগ্ৰাম কমিটিৰ পৰা প্ৰেচিডেণ্ট মানে বনাই দিছে আৰু নতুনভাৱে খেলখন মানে ফাৰ্ষ্ট মানে উদ্ভাৱন কৰিলোঁ আজি।